প্ৰাথমিক বিদ্যালয়ৰ তৰফৰ পৰা উদযাপন কৰিবলৈ ওলোৱা আজিৰ এই বিশ্ব পৰিৱেশ দিৱস উদযাপন অনুষ্ঠানটিলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু সকলোকে বিশ্ব পৰিৱেশ দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰকৃতিয়ে হৈছে সকলোৰে ঊৰ্ধ্বত, প্ৰকৃতিয়ে হৈছে ভগৱান, প্ৰকৃতিয়ে হৈছে চিৰন্তন সত্য। যোৱা বছৰৰ পৰা কৰোনা মহামাৰীয়ে সমগ্ৰ বিশ্বতে জনজীৱন স্তব্ধ কৰি দিছিল যদিও স্তব্ধ কৰিব নোৱাৰিলে প্ৰকৃতিক। মৰিগাঁও জিলাৰ মায়ং শিক্ষাখণ্ডৰ অন্তৰ্গত আমাৰ মৰিগাঁও অভ্যসন প্ৰাথমিক বিদ্যালয়ে প্ৰতি বছৰে অতি উলহ মালহেৰে ভিন ভিন কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰি আহিছোঁ। অকল ৫ জুন বুলিয়ে নহয়, আমাৰ ছাত্ৰ ছাত্ৰীসকলে সময়ে সময়ে পৰিৱেশৰ লগত সংগতি ৰাখি তথা পৰিৱেশৰ সুৰক্ষাৰ অৰ্থে বিভিন্ন কাৰ্যপন্থা হাতত লৈ আহিছে। যোৱা বছৰৰ পৰা এই তাৎপৰ্যপূৰ্ণ দিনটো বিদ্যালয় বন্ধ হৈ আছে যদিও আমি যোৱাবাৰ ক'ভিড প্ৰট'কল মানি বিদ্যালয়ত বৃক্ষৰোপণ কৰিছিলোঁ। কিন্তু এই বছৰ পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ হেতুকে আমি ডিজিটেল মিডিয়াৰ ব্যৱহাৰ কৰি ভাৰ্চুৱেলিয়ে ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰিবলৈ ওলাইছোঁ। আৰু বিদ্যালয়ৰ শিক্ষয়িত্ৰী হিচাপে মই অতিকৈ সুখী, আনন্দিত আৰু গৌৰৱ অনুভৱ কৰিছোঁ যে এই শুভক্ষণত আমাৰ ছাত্ৰ ছাত্ৰীক শুভেচ্ছা দিবলৈ আৰু অনুপ্ৰেৰণা যোগাবলৈ আমাক শুভেচ্ছা বাৰ্তা পঠিয়াইছে কেৱল অসম খ্যাত নহয়, বৰং বিশ্বখ্যাত দুজনকৈ প্ৰকৃতিবিদে। এয়া আছিল 1979 চন। প্ৰলয়ংকাৰী বানত পুনৰবাৰ বিপৰ্যস্ত হৈছিল অসম। নিমিষতে অহা বাঢ়নী পানীয়ে উটুৱাই নিছিল অসংখ্য বন্য জীৱ জন্তু, সাপ, পোক পতংগ আদি। তেতিয়াই এগৰাকী 16 বছৰীয়া কিশোৰে অনুভৱ কৰিছিল যে বন্য জীৱসমূহ বসবাস কৰা উদং এলেকাটো যদিহে গছপুলি ৰোপণ কৰা হয় তেতিয়া অন্ততঃ বানৰ তাণ্ডৱ কিছু হ্ৰাস পাব, বন্যপ্ৰাণীয়ে আশ্ৰয়স্থান লাভ কৰিব। ভবামতেই কাম। মাজুলীৰ সমীপৰ এটা বালিচৰে কেইবছৰমানৰ ভিতৰতে ৰূপ সলাই লাভ কৰিলে সেউজ আৱৰণ। প্ৰকৃতিক ভাল পোৱা এগৰাকী ব্যক্তিৰ পৰিচৰ্যাত ঠন ধৰি উঠিল অৰণ্যখন আৰু তেখেতেই হ'ল অৰণ্য মানৱ খ্যাত শ্ৰী যাদৱ পায়েং। আমাৰ অতি সৌভাগ্যৰ বিষয় যে তেনে এজন মহান ব্যক্তিয়ে আজি তোমালোকক উদ্দেশ্য কৰি এই শুভক্ষণত এক বাৰ্তা পঠিয়াইছে আৰু আমি এই বাৰ্তা দেখা নাপাওঁ যদিও আমি তেওঁৰ মাতষাৰ আমি শুনিবলৈ পাম। মৰিগাঁও অধ্যক্ষণ প্ৰাথমিক বিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰীলৈ মোৰ শুভেচ্ছা থাকিল ৫ জুনৰ তাৰিখৰ দিনাখন। এইকাৰণে থাকিল যে ৫ জুন দিনটো কিয় পাতিছিল মানুহে। 1972 চনৰ ৫ জুন দিনাখন ছুইডেনৰ ষ্টকহোম দেশত 13খন ৰাষ্ট্ৰই তাত ঘোষণা কৰিছিল যে জলবায়ু পৰিৱৰ্তন হৈছে। সেইকাৰণে পৃথিৱীত গছ গছনি কমি যোৱাৰ কাৰণে জলবায়ু পৰিৱৰ্তন নহ'বৰ কাৰণে ৫ জুন দিনাখন ধাৰ্য কৰা হৈছিল। সেইদিনা 113খন দেশে ছুইডেনৰ ষ্টকহোমত যে সমগ্ৰ বিশ্বই ৫ জুনত বিশ্ব পৰিৱেশ দিৱস পালন কৰিব লাগে আৰু প্ৰত্যেকজনে এজোপাকৈ গছ পুলি ৰুব লাগে। গছ পুলি ৰুলে নহ'ব, গছ পুলি প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা আৰু তেতিয়াহে আমি জীয়াই আছোঁ। পৃথিৱীৰ ভাৰসাম্যটো শেষ হৈ গৈছে। সেইকাৰণে পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰিবৰ কাৰণে গছ পুলিটো ৰুলেই নহ'ব, গছ পুলি প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা আৰু তাতকৈ এতিয়া বৰ্তমান LP স্কুলত থকা ছাত্ৰ ছাত্ৰী প্ৰেক্টিকেল নলেজ মানে হাতে কামে কৰি দেখুৱাব লাগিব যে আগত জন্মতিথিৰ আগত কেক কাটিছিল, এতিয়া কেকৰ বদলি ছাত্ৰ ছাত্ৰীসকলে নিজে এজোপা গছ পুলি ৰুব লাগিব জন্মতিথিৰ দিনাখন আৰু নিজৰ বন্ধু বান্ধৱীক যদি মাতে জন্মতিথি খাবলৈ তেতিয়া এজোপাকৈ পুলি দিলে সোনকালে পৃথিৱীখন সেউজীকৰণ হ'ব। সেইকাৰণে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকললৈ মোৰ মৰম স্নেহ ৰাখিছোঁ যে পৃথিৱীখনক সোনকালে সেউজী কৰাৰ দায়িত্ব তেওঁলোকৰ আছে। মই ইমানতে কৈ আপোনালোকৰ সৰু মেছেজটো দিলোঁ। অশেষ ধন্যবাদ যে আপুনি ইমান ব্যস্ততাৰ মাজতো আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে সময় উলিয়াই তেওঁলোকক ইমান সাৰুৱা উপদেশমূলক কথা শিকালে আৰু মই আশ্বাস দিছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীয়ে এইখিনি কথা নিশ্চয়কৈ মানি চলিব। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক উদ্দেশ্য কৰি আৰু এজন বিশিষ্ট প্ৰকৃতিপ্ৰেমীয়ে তোমালোকক আজি এক শুভেচ্ছা বাৰ্তা পঠিয়াইছে। তেওঁৰ নাম লোৱাৰ আগতে মই ক'ব বিচাৰোঁ যে হলৌ বান্দৰৰ পৰা আৰম্ভ কৰি
ভিন্ন বন্যপ্ৰাণী বনজ সম্পদ সংৰক্ষণৰ বাবে ভিন্ন পৰ্যায়ত বিগত বহু বছৰ ধৰি যুঁজ দি আহিছে এই বিশিষ্ট প্ৰকৃতিপ্ৰেমীগৰাকীয়ে। বৰ্ষাৰণ্য সংৰক্ষণৰ ক্ষেত্ৰত তেখেতে গ্ৰহণ কৰা কাৰ্যপন্থাও প্ৰশংসনীয়। এইজন মহান ব্যক্তি হৈছে নেচাৰ্ছ বেকনৰ সঞ্চালক আৰু কেইবাখনো প্ৰকৃতি বিষয়ক গ্ৰন্থ ৰচক শ্ৰীযুত সৌম্যদীপ দত্ত। তেনে এজন বিখ্যাত প্ৰকৃতিবিদে আজি তোমালোকক উদ্দেশ্য কৰি এক ভিডিঅ' বাৰ্তা পঠিয়াইছে। আমি সেইটো চাম এতিয়া, সকলোৱে চোৱা। নমস্কাৰ। মৰিগাঁও অভ্যসন প্ৰাথমিক বিদ্যালয়ে বিশ্ব পৰিৱেশ দিৱস 5 জুনটো উদযাপন কৰিবলৈ ওলাইছে। তেওঁলোকে যে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰিবলৈ ওলাইছে, এই কামটোৰ প্ৰতি, এই মহৎ প্ৰচেষ্টাৰ প্ৰতি মই মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ। বিভিন্ন ধৰণৰ এক্টিভিটি তেওঁলোকে কৰিব, বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীসকলক লৈ পেলাই বিভিন্ন ধৰণৰ এক্টিভিটি তেওঁলোকে কৰিব। আৰু আজিৰ এই মুহূৰ্তত মই ছাত্ৰ ছাত্ৰীসকলক কওঁ যে প্ৰকৃতি আৰু পৰিৱেশ সংৰক্ষণৰ বাবে সৰুৰ পৰা তেওঁলোকে আগভাগ ল'ব লাগে। পৰিৱেশ সংৰক্ষণ মানে নিজৰ চাৰিও কিন্তু ধুনীয়াকৈ ৰখা। বন্যপ্ৰাণী সংৰক্ষণৰ কাৰণেও তেওঁলোকে চেষ্টা কৰিব লাগে। তেওঁলোকৰ ঘৰৰ ওচৰ পাজৰে যিবোৰ চৰাই চিৰিকটি পখিলা কেৰ্কেটুৱা যি আছে তাৰ যাতে কোনো ক্ষতি নহয় তাৰ প্ৰতি তেওঁলোকে দৃষ্টি ৰাখিব লাগে। সৰুৰ পৰা তেওঁলোকে গছপুলি ৰোপণ কৰিব লাগে। মই অত্যন্ত সুখী হৈছোঁ যে এই বিদ্যালয়ে এনেকুৱা এটা অনুষ্ঠান পাতিবলৈ ওলাইছে। এই বিদ্যালয়ৰ শিক্ষয়িত্ৰী দেৱযানী মহন্ত, তেওঁৰ প্ৰতিও মই মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। তেওঁ এইটো ইনিচিয়েটিভ লৈছে। মই আশা কৰোঁ অকল আজিৰ দিনটো বুলি নহয়, 5 জুন তাৰিখ বুলি নহয়, গোটেই বছৰ ধৰি পেলাই তেওঁলোকে প্ৰকৃতি আৰু পৰিৱেশ সংৰক্ষণৰ বাবে কাম কৰি যাব, ছাত্ৰ ছাত্ৰীসকলক উদ্বুদ্ধ কৰি যাব। ছাত্ৰ ছাত্ৰীসকলেও পৰিৱেশ সংৰক্ষণ, প্ৰকৃতি সংৰক্ষণ, বন্যপ্ৰাণী সংৰক্ষণ নিজৰ জীৱন দৰ্শনৰ অংগ কৰিব। ছাৰলৈ অশেষ ধন্যবাদ। আপুনি যে ইমান ব্যস্ততাৰ মাজতো আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে, ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কাৰণে ইমান সুন্দৰ বাৰ্তা আগবঢ়ালে, তাৰ কাৰণে আমি চিৰকৃতজ্ঞ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আহা এতিয়া তোমালোকৰ ঘৰত কৰা চাফাই অভিযানৰ ভিডিঅ'ৰ জৰিয়তে আজিৰ আমাৰ এই অনুষ্ঠানটি আমি সকলোৱে মিলি উপভোগ কৰোঁ আৰু আমি প্ৰতিজ্ঞাবদ্ধ হওঁ যে আমি সদায় আমাৰ পৰিৱেশ চাফ চিকুণ পৰিষ্কাৰ কৰি ৰাখিম আৰু আমাৰ এই ধৰণীখন সেউজীয়া কৰি ৰাখিম। সকলোলৈ পুনৰবাৰ বিশ্ব পৰিৱেশ দিৱসৰ বহুত শুভেচ্ছা। নমস্কাৰ, মোৰ নাম হিমাশ্ৰী শৰ্মা আৰু মই মৰিগাঁও অভ্যাসন প্ৰাথমিক বিদ্যালয় 1 ক্লাছত পঢ়ি। আমাৰ বন্ধু, যেনেকৈ আমি নিজৰ বন্ধুবিলাকৰ লগত সময় কটাওঁ, খেলোঁ, আমি নিজৰ বন্ধুৰ লগত থাকোঁ, তেনেকৈ আমি পৰিৱেশৰ লগতো থাকিব লাগে, সময় কটাব লাগে পৰিৱেশৰ লগত। আমি গছপুলি কাটিবলৈ মানা কৰিব লাগিব। যোন মানুহবিলাকে গছপুলি কাটিব আৰু আমি গছপুলি ৰুম। গছপুলি যদি নাথাকে তাহলে আমি অক্সিজেনো পাব নোৱাৰিম আৰু আমিও নাথাকিম। সেইকাৰণে গছপুলিৰ পৰা অক্সিজেন ওলায় আৰু আমি সদায় গছপুলি ৰুব লাগে। Happy Environment Day!
have to wear